हेलो दोस्तों वेलकाम टू माय यूट्यूब चैनल रंजन ब्लग। आजिर भिडिओ हम এটা बहुत ভাল লগা ভিডিও। ফ্লিপকাৰ্টত এটা বস্তু অৰ্ডাৰ দিছিলোঁ, সো ফাইনালি যে বস্তুটো আহি পালে। এতিয়া কি বস্তু সেইটো আপোনালোকে গম পাব, লগতে মই বস্তুটো আপোনালোকৰ সৈতে আনবক্সিঙো কৰিম। এতিয়া দেৰি নকৰি বলক বলক আমি ভিডিঅ' আৰম্ভ কৰোঁ। তো এতিয়া মই আপোনালোকক বস্তুটো দেখাম, লগতে মই বস্তুটো এতিয়া আনবক্সিঙো কৰোঁ। তো মোৰ বস্তুটো হ'ল এইটো বস্তু। এইটো কি বস্তু মই আপোনালোকক দেখাম। এতিয়া এই বস্তুটো মই আনবক্সিং কৰিব লাগিব, গতিকে বলক দেৰি নকৰি আমি আনবক্সিং কৰোঁ। এই মোৰ আনবক্সিং কৰা বস্তুটো মানে কাটা বস্তুটো মোৰ। তো ফাইনালি আমাৰ আনবক্সিং কমপ্লিট হ'ল। এতিয়া আমাৰ আনবক্সিং যিটোকে কমপ্লিট হ'ল, তো আপোনালোকক মই কৈছোঁ এইটো মোৰ এটা ৱাটচ হয়, যিটো মই অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত। আপোনালোকে চাব পাৰে যে এই ঘড়ীটোত কি কি আছে। ইয়াত আপোনালোকক দেখাই দিছোঁ। ইফালে আপোনাৰ আৰু এটা টাইম আছে, মানে ডিজিটেল টাইমটো, আৰু এইফালে আপোনাৰ বাৰ থাকে, আৰু এইফালে আপোনাৰ ডেট থাকে। গতিকে মানে আপুনি হঠাতে যদি কেতিয়াবা তাৰিখো পাহৰি যায়, আপুনি লগে লগে ৱাটচত চালেই হ'ল। ডেট নাপাহৰে আপুনি, ৱাটচ থাকিব, লগতে বাৰ আছে ইয়াতে। আৰু ইয়াতে লাইট চিষ্টেম আছে আপোনাৰ, যিটো গ্ৰীণ লাইট হয়, অকল এটা গ্ৰীণ লাইট এটা বাজে, মানে অকল যিখিনি আপুনি ক'লোঁ বাৰ বা ডেট সেইখিনিতে অকল লাইটটো জ্বলে। ইয়াৰ আপোনাৰ এলাৰ্ম চিষ্টেমো আছে, যিটো আপোনাৰ 1 ঘণ্টাৰ মূৰে মূৰে বাজে, বা আপুনি সেইটো নিৰ্দিষ্ট টাইমতো বজাই ল'ব পাৰে। তো আপুনি এইটো ৱাটচ আপুনি কিনিলে বহুত লাভ হ'ব। আৰু এইটো ৱাটাৰ প্ৰুফ হয়, মই আগতে কৈছোঁ। নতুন ৱাটচ পিন্ধি চালোঁ এবাৰ কেনে লাগে, তো মই পিন্ধি আপোনালোকক দেখুৱাই আছোঁ। যদি ৱাটচটো ভাল লাগিছে তেতিয়া কমেণ্ট কৰি জনাব, আৰু যদি বেয়া লাগিছে তথাপিও কমেণ্ট কৰি জনাব। জানো এইটো কথা সকলোৰে পচন্দ একে নহয়, তথাপিও জনাব। যদি আপুনি এইটো ৱাটচ কিনিব বিচাৰে, তেতিয়া আপুনি ফ্লিপকাৰ্টত বা আমাজনত টাইপ কৰিব যে স্কেমেল ৱাটচ। ইয়াতে আপোনাৰ স্পেলিংটো দিয়া আছে স্কেমেল বুলি, স্কেমেল ৱাটচ বুলি মাৰি দিলে আপোনাৰ তাতে ফ্ৰণ্টতে আহি যাব। এইটো ৱাটচ আহি যাব। এইটো ৱাটাৰ প্ৰুফ হয়, পিছফালে লিখা আছে ৱাটাৰ প্ৰুফ বুলি, আৰু ইয়াতো আছে ৱাটাৰ প্ৰুফ ৱাটচ বুলি। চ' আপোনালোকে চাব পাৰে, কেমেৰাত ভালকৈ নাহে আৰু এইটো ওলোটাকৈ আহিব পাৰে। তো ৱাটচটোৰ দাম এনে আপোনাৰ 550 টকা, আৰু কিন্তু এতিয়া অফাৰ এটা চলি আছে, যাৰ কাৰণে এইটো আপোনাৰ ফ্ৰী ডেলিভাৰী হ'ব, আৰু এইটো 400 টকাত পাব আপুনি। যদি আপুনি এইটো কিনিব বিচাৰে তে সোনকাল কৰক, আৰু মাত্ৰ 4 দিন নে 3 দিন মানহে আছে, বেছি দিন নাই। ভিডিঅ'টোৰ শেষত মই এটা কথা ক'ব খুজিছোঁ। আজিৰ দিনটো ধৰি মোৰ ইউটিউব চেনেলত অহা এমাহ 7 দিন সম্পূৰ্ণ হ'ল, আৰু মই 500 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিলোঁ। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেল ইমান সহযোগ কৰিছে, সকলোকে মই অশেষ ধন্যবাদ জনাইছোঁ। এইটোৱে আছিল আজিৰ ভিডিঅ', এটা আনবক্সিং ভিডিঅ'। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়া প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আপুনি মোৰ সকলো নতুন নতুন ভিডিঅ' পাই থাকে।